2026 বৰ্ষটো স্পেচিয়েল কৰিব বিচৰাসকলে 26ৰ এলফাবেট মনত ৰাখিব। প্ৰথমতে A ফৰ এটিটিউড, অৰ্থাৎ আপুনি যেনেদৰে ভাবিব তেনেদৰেই জীৱনটো জীয়াব পাৰিব। B ফৰ বেলেঞ্চ, অৰ্থাৎ কাম আৰু জীৱন দুয়োটাই একেলগে সমানে চলাই নিব লাগিব। C ফৰ কনচিষ্টেঞ্চি, যিকোনো পৰিস্থিতিতে নিজক সুস্থিৰ কৰি ৰাখিব। D ফৰ ডিচিপ্লিন, সদায় নিজৰ ৰুটিন মানি চলক। নিয়মানুৱৰ্তী স্বভাৱে আপোনাক জীৱনত সদায় সহায় কৰিব। E ফৰ এফৰ্ট, সফলতা পাবলৈ বিচাৰি আছে যদি নিজৰ 100% দি দিয়ক। F ফৰ ফ'কাছ, অৰ্থাৎ যিটো আপোনাৰ বাবে জৰুৰী তাতেই আপুনি গুৰুত্ব দিয়ক। কথাকেইটা ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।